আমাৰ সূৰ্যৰ শক্তি উৎপাদন ক্ষমতাক পিছ পেলাই চীনে আৱিষ্কাৰ কৰিছে সূৰ্যতকৈ 10 গুণে অধিক উষ্ণতা উৎপন্ন কৰিব পৰা কৃত্ৰিম সূৰ্য। চীনৰ এক্সপেৰিমেণ্টেল এডভান্স ছুপাৰ কণ্ডাক্টিং টকামক চমুকৈ ইষ্টে প্ৰায় 20 ছেকেণ্ডত এই কৃত্ৰিম সূৰ্যৰ দ্বাৰা 160 নিযুত ডিগ্ৰী চেলছিয়াছ উষ্ণতা উৎপাদন কৰি আমাৰ প্ৰাকৃতিক সূৰ্য উত্তাপতকৈ 10 গুণে বেছি উত্তাপ সৃষ্টি কৰিব। চীনৰ হাফেইস্থিত ইনষ্টিটিউট অৱ প্লাজমা ফিজিক্স অৱ দ্য চাইনিজ একাডেমী অৱ চায়েন্সেছৰ তৰফৰ পৰা নিউক্লিয়াৰ ফিউজনৰ এক্সপেৰিমেণ্টেল ৰিচাৰ্চৰ অন্যতম অগ্ৰণী পদক্ষেপ। চীনৰ এই কৃত্ৰিম সূৰ্যৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ প্ৰাকৃতিক সূৰ্যৰ দৰেই হাইড্ৰজেন ফিউজন ঘটাই শক্তি উৎপাদন কৰিব। এই কৃত্ৰিম সূৰ্যই সূৰ্য তথা মহাকাশৰ অন্য নক্ষত্ৰৰ দৰেই নিউক্লিয়াৰ ফিউজন ঘটাব। জানেইতো আমাৰ সূৰ্যটোৰ অভিকেন্দ্ৰৰ উত্তাপ প্ৰায় 15 নিযুত ডিগ্ৰী চেলছিয়াছ। কিন্তু চীনৰ এই নতুনকৈ উদ্ভাৱিত কৃত্ৰিম সূৰ্যই 20 ছেকেণ্ডতে 288 নিযুত ডিগ্ৰী উষ্ণতাৰে সূৰ্যতকৈ 10 গুণ শক্তি উৎপন্ন কৰিব। ফ্ৰেণ্ডছ, সূৰ্যটোৰ বিষয়ে অধিক ভালদৰে জানিবলৈ মোৰ পূৰ্বৰ ভিডিঅ' ৰিয়েল টাইম লাইভ ভিডিঅ'টো চাব পাৰিব। হাই ফ্ৰেণ্ডছ, আজি মই মোৰ কাৰেণ্ট GPS লোকেশ্যনৰ পৰা নিশাৰ আকাশৰ লাইভ ভিউ দেখুৱাইছোঁ। এয়া জুপিটাৰ চেটাৰ্ণ দেখিছে। আজি 4 আগষ্ট 2020, এতিয়া নিশাৰ 10 বাজিছে। 10 বজাৰ নিশাৰ আকাশৰ লাইভ ভিউৱে আপোনালোকেও চাব পাৰিব। কেনেকৈ চাব মই জনাম, ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। আজি আমাৰ সৌৰজগতৰ প্ৰতিটো গ্ৰহ আঙুলিৰ ঠাইত ঘূৰাই ইলুটি শিলুটি কৰি দেখুৱাম। লগতে প্ৰতিটো গ্ৰহৰ নিজা চাউণ্ড শুনিবলৈ পাব। চ' ইউজ হেডফোন ফৰ বেটাৰ এক্সপিৰিয়েঞ্চ আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো, বেল আইকনটো দবাই থ'ব আৰু শ্বেয়াৰ কৰিব যাতে আনে শুনিবলৈ পায়। ফ্ৰেণ্ডছ, এই মাখন ৰঙী গেছ ডাৱৰৰ নিচিনা দীঘলীয়া ডাৱৰৰ শাখাটোলৈ মন কৰিছেনে? এই দীঘলীয়া শাখাটোৱেই হৈছে আমাৰ হোম গেলেক্সি সাতপতি তাৰকাৰাজ্যৰ কেন্দ্ৰ, অৰ্থাৎ গেলেক্টিক বাৰ অৱ আৱাৰ মিল্কি ৱে গেলেক্সি। আৰু এই গেলেক্টিক বাৰডালৰ পৰা আমাৰ সৌৰজগতলৈ 27,000 আলোকবৰ্ষ কিলোমিটাৰ দূৰত। জানেইতো, এক বছৰত পোহৰৰ গতি 9.46 ট্ৰিলিয়ন কিলোমিটাৰ। আৰু আহক এতিয়া আমাৰ হাতীপতি তাৰকাৰাজ্যৰ কোনখিনিতনো আমাৰ সৌৰজগতখন আছে তাক এবাৰ চাই লওঁ। 13.51 বিলিয়ন year old আমাৰ হাতীপতি তাৰকাৰাজ্য। ইমূৰৰ পৰা সিমূৰলৈ ইয়াৰ ব্যাস